হাই ফ্ৰেণ্ড, আজি আমি অতি সহজ কিন্তু ইয়াত এটা টুইষ্ট আছে। সেইবাবে মই আজি ফুলকবি আৰু আলু ভাজিৰ ডিছ এটা আপোনালোকৰ ওচৰত লৈ আহিছোঁ। টুইষ্টটো বাৰু মই পিছত ক'ম। মোৰ চেনেলটো যদি নতুন, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মই ফুলকবিখিনি কাটি থৈ দিছিলোঁ, আপোনালোকে নিজৰ ষ্টাইলত কাটি ল'ব। মই এনেকুৱা ধৰণত ফুলকবি আৰু আলুখিনি কাটি লৈছোঁ, অলপ দীঘল দীঘলকৈ। মই এনেকৈ খাই ভাল পাওঁ, আপোনালোকে যেনেকৈ খাই ভাল পায় তেনেকৈ কুটি ল'ব। তাৰপিছত মই কেৰাহীটো গৰম হ'ব দিলোঁ। তাৰপিছত তাত মই মিঠাতেল দি দিলোঁ। তেলখিনি গৰম হৈছে প্ৰায়। এতিয়া মই ইয়াত যিটো গোটা জিৰা অকণমান দি দিম তেলটো গৰম হোৱাৰ পিছত। এইখিনি যেতিয়া ফুটি উঠিব তেতিয়া মই ফুলকবি আৰু আলুখিনি কুটি থৈ দিয়া তাত ঢালি দিম। হৈ গৈছে, মই এতিয়া ফুলকবিখিনি দি দিম। ইয়াত টুইষ্টটো মই ক'ম বাৰু। এতিয়া ইয়াত মই ইয়াৰ পৰিমাণ অনুসৰি নিমখ একৰ্ডিং টু টেষ্ট, মোৰ কাৰণে এইখিনি হৈ যাব। আৰু অকণমান হালধি গুড়ি দি দিলোঁ। ইয়াত মই বিশেষ মছলা ইউজ নকৰোঁ, একেবাৰে চিম্পুল ধৰণৰ আমি ঘৰুৱাভাৱে খোৱা, কিন্তু ইয়াত অকণমান টেষ্টি বনাবৰ কাৰণে এটা বস্তু মই এড আপোনালোকে কৰিব পাৰে, সেইবাবেহে মই এই ফুলকবি ভাজিটো দেখাইছোঁ। মই খুব ভাল পাওঁ, কিন্তু কেতিয়াবা কেতিয়াবা এড নকৰোঁ। আজি মই এড নকৰোঁ, কিন্তু আপোনালোকক দেখাই দিম। এইখিনি এতিয়া মই লৰাই দিলোঁ, অকণমান সিদ্ধ হোৱালৈ ৰখিলোঁ। আপোনালোকে এইখিনি ঢাকনি দিব পাৰে, নিদিলেও একো প্ৰব্লেম নাই। মই ঢাকনি নিদিয়াকৈ ভাজি বনাই খুব বেছি ভাল পাওঁ, সেইকাৰণে মই ঢাকনি দিয়া নাই। ফুলকবিখিনি অলমষ্ট হৈছে, কিন্তু মই আকৌ অকণমান ভাজি ল'ম। ইয়াত মই যিটো টুইষ্ট কৈছিলোঁ, সেই টুইষ্টটো হ'ল আপোনালোক সকলোৰে ঘৰত থকা এটি মানে মছলা, যিটো কিছুমানে খুব বেছি ভাল পায়, মই খুব বেছি ভাল পাওঁ ফুলকবি ভাজিত। এইটো হ'ল মেগী মছলা। ইয়াত আপুনি মেগী মছলা এড কৰিলে ফুলকবিৰ টেষ্টটো ডাবল হয়। আজি মই এড নকৰোঁ, কিন্তু আপোনালোকে এইটো মেগী মছলাটো এড কৰি খাই চাব। এইটো আছিল আজিৰ টুইষ্ট। আৰু ফুলকবি ভাজিটো কেনেকুৱা হয় মোক জনাব। এতিয়া মোৰ ফুলকবি ভাজিৰ অলমষ্ট ৰেডি। গেছ মই অফ কৰি দিলোঁ। থেংক ইউ।